অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ এটা দাবী আছিলে বাগিচা অঞ্চলত আদৰ্শ স্কুল স্থাপনত। সকলোৱে চাহ জনগোষ্ঠীয় দল সংগঠন ৰাইজে খুব ভাল পাইছিলে, কিন্তু আমি কাৰ্যক্ষেত্ৰত দেখিছোঁ যে চৰকাৰে ততাতৈয়াকৈ স্কুলসমূহ কোনো আন্তঃগাঁথনি সম্পূৰ্ণ নকৰাকৈ উদ্বোধন কৰি দিলে, ক্লাছ আৰম্ভ কৰি দিলে। তাৰ পাছত ছাত্ৰ ছাত্ৰীসকলে বা বিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰীসকলে কেনেধৰণৰ দুৰ্ভোগ ভুগিবলগীয়া হৈছে, যাতনা ভুগিবলগীয়া হৈছে আমি এতিয়া গম পাইছোঁ। এই বিদ্যালয়খনত বুলিয়ে নহয়, আমি প্ৰায়ভাগ যিসমূহ জিলাত আমাৰ চৰাইদেউ জিলাত আছে সকলোতে এনেধৰণৰ এক অজাৰক পৰিৱেশৰ মাজত তেওঁলোকে পাঠদান কৰিবলগীয়া হৈছে। আজি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মধ্যাহ্ন ভোজনৰ যিটো ব্যৱস্থা কৰিব লাগিছিলে, স্থায়ী ৰান্ধনি ঘৰ নাই। তেওঁলোকে অস্থায়ীভাৱে নিজৰ পকেটৰ পৰা তেওঁলোকে ৰান্ধনি নিয়োগ কৰি বহন কৰিবলগীয়া হৈছে। লগে লগে এই বিদ্যালয়খনত আমি এতিয়া গম পাইছোঁ চাৰিসীমা নিৰ্মাণ হ'ল যদিও স্থায়ী সুৰক্ষাৰ কোনো ইয়াত ব্যৱস্থা নাই। আজি খোৱা পানী নাই বুলি আমি গম পাইছোঁ। আৰু লগে লগে ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি কম্পিউটাৰ শিক্ষাৰ পাঠদানৰ কম্পিউটাৰসমূহ আছে, শিক্ষক নাই। আৰু বিদ্যালয়খন পৰিচালনা কৰিবৰ কাৰণে যিখিনি আনুষাংগিক খা খৰচ বিদ্যালয় পৰিচালনা সমিতিৰ শিক্ষকসকলক দৰকাৰ, সেইসমূহ চৰকাৰে আজি পৰ্যন্ত মুকলি কৰি দিয়া নাই। যিখিনি খা খৰচ, ন্যূনতম খা খৰচ লাগে সেইখিনি তেওঁলোকক মুকলি কৰি দিয়া নাই। আৰু লগতে আমি গম পাইছোঁ বিদ্যালয়খনত ইলেক্ট্ৰিচিটি বিলসমূহ দিবৰ কাৰণে তেওঁলোকৰ যি পইচা চৰকাৰে আবণ্টন কৰিছে সেইসমূহ মুকলি কৰি দিয়া নাই। আৰু ইয়াতে আমি দেখিছোঁ দুটা ক্লাছৰুমৰ ইলেক্ট্ৰিচিটিৰ যি সংযোগ বিসংগতি আমি দেখি পাইছোঁ, য'ত ল'ৰা ছোৱালীৰ 9 ক্লাছ কৰিবলগীয়া হৈছে, বেলেগ ঠাইত কৰিবলগীয়া অৱস্থা হৈছে। তো আমি ৰাজ্য চৰকাৰৰ শিক্ষামন্ত্ৰী মহোদয়ক তথা আমাৰ চৰাইদেউ জিলাৰ DC মহোদয়কো আমি এই বিদ্যালয়খনৰ আন্তঃগাঁথনি তথা আনুষাংগিক যিখিনি ল'ৰা ছোৱালীৰ অভিযোগ সেইখিনি পূৰণ কৰিবৰ কাৰণে আমি বিগত মাহৰ 3/6/2022 তাৰিখে আমি জিলা উপায়ুক্তক এইখিনি সমাধান কৰিবৰ কাৰণে আমি স্মাৰকপত্ৰ অসম চাহ জনজাতি ছাত্ৰ সন্থা হাতীগাঁঠি শাখাই আমি জনাইছিলোঁ। কিন্তু কাৰ্যক্ষেত্ৰত তেওঁলোকে কোনো পদক্ষেপ গ্ৰহণ নকৰা কাৰ্যক আমি ধিক্কাৰ জনাইছোঁ। আৰু এটা সুস্থ বাতাবৰণত ছাত্ৰ ছাত্ৰীৰ শিক্ষাদান উপযোগী কৰি তুলিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ। হয়, সেইটো আপোনালোকে আজি আহি ইয়াত আপোনালোকে প্ৰত্যক্ষ কৰিছে কি অৱস্থাত তেওঁলোকে পাঠদান কৰিবলগীয়া হৈছে শিক্ষকসকলে। আৰু আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকক জনাইছোঁ যে এই ব্যৱস্থাখিনি আপোনালোকে নিজেও আজি প্ৰত্যক্ষ কৰিছে। কণা সাহস পতান ধান লিখীয়া এটা কাৰবাৰ কৰি তেওঁলোকে বাবা ল'বৰ কাৰণে এই কাৰ্যসমূহ কৰিছে যেন আমাৰ অনুমান হৈছে। আমি পুনৰবাৰ আৰ্টছাৰ মঞ্চৰ পৰা এই বিদ্যালয়সমূহৰ যিখিনি অভিযোগ এইখিনি পূৰণ কৰিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ।